हेलो नमस्कार सकलोके मैं दीपशिखा बरलाई मोर दीपशिखा बरलाई यूट्यूब चैनल सकलोके स्वागतम जानाइछु। আজি मैं गई आसो एटु मोर फार्स्ट ब्लॉग और आज मैं गई आसो भीमाशंकर ज्योतिर्लिंग मंदिर भाग आछे गरचुक पामोहि और आमी गणेशगुरी हाटीगाँव हो गईसिलो। हाटीगाँव हो जाते बेसी टाइम नालागिले आधा घंटा 45 मिनिट मान लागिले गई पाते। या गई आसो कौन जगह मैं भालके धरब नुवारो कारण मैं एटु साइड इमान आगते जोৱা নাই। एया হৈছে आईएसबीटी और एयाटो হৈছে ब्रह्मपुत्र एकाडेमी देखिसे मेन हाईवे दिए एफाले हुमाय फार्स्ट टार्नटो হৈছে एटुए ब्रह्मपुत्र एटु रोडटुए হৈছে और बेलेग रास्ता আছে যদি নাজানো পালো। तार पिছত এখন হৈছে गेट और एया देखिसे न गेटखनेरे हुमाय आহি फार्स्ट आमी एया पामोहि वाटर सप्लाई और एया फार्स्ट एफालेदी गई সেইখিনি দোকানখিনি দেখিছে ন এফালেদি তাতে আপোনালোকে বজাৰ কৰো বুলিলে কৰিব পাৰে। আপোনালোকে বাহিৰতো যদি বজাৰ কৰি আনো বুলিলে আপোনালোকে কৰিব পাৰে, কিন্তু ইয়াতো মই ফাৰ্ষ্ট গম পোৱা নাছিলো। ফাৰ্ষ্ট আহিছো যে গম পোৱা নাছিলো যে ইয়াতো এনেকে সুবিধা আছে বুলি। মানে সুবিধাটো থাকিব মন্দিৰ আছে যেতিয়া, কিন্তু মানে হলেও যিখিনি মোৰ বস্তু দিবলগীয়া আছিল মই গণেশগুৰিৰ পৰাই বজাৰ কৰি আনিছিলো। তাৰপিছত এয়া গৈ আছো। তাৰপিছত আহি ফাৰ্ষ্ট আহি এয়া দেখিছে নহয় পোনে পোনে আহি থাকিলে হ'ল আৰু। তাৰপিছত এয়া মন্দিৰ গণেশ মন্দিৰ ভাগ পায়। গণেশ মন্দিৰ পাৰ হৈ এনেকে গৈ সেইফালে আছে, সেইফালে আৰু এভাগ মন্দিৰ আছে। এয়া পদুম ফুল নেকি, পদুম ফুল যেহেতু বুকাট ফুল মই ভালদৰে নাজানো হয় নে নহয়, এনেই ভিডিঅ' এটা কৰি ৰাখিলোঁ। তাৰপিছত এয়া ভিউ পইণ্ট চাগে। তাৰপিছত ইয়াতে আপুনি এয়া হৈছে সেইখনেই মূল গেট মন্দিৰলৈ যোৱা। ইয়াত আপোনালোকৰ চেণ্ডেলসমূহ ইয়াতে খুলি যাবলৈ ইয়াতে জাননী এখন দি থৈছে, নটিচ বৰ্ড এখন দি থোৱা আছে ইয়াতে চেণ্ডেল খুলি যাবৰ কাৰণে। তাৰপিছত এয়া গেটত এজন কোন হয় মই ভালকৈ কাকো সুধিব নাপালোঁ আৰু ইমানেই ভিৰ আছিলে। মই যিহেতু সোমবাৰে গৈছিলোঁ, সোমবাৰ দিনা ইমানেই ভিৰ আৰু তাতে 1 মে শ্ৰমিক দিৱস আছিলে, বহুতে বন্ধ পাইছে সেইকাৰণে বহুত বেছি মানুহ হৈছিলে। আপুনি প্ৰথমে পূজা দি ল'বও পাৰে, পূজা ইয়াত ধূপ চাকি দি আছে সকলোৱে আৰু ময়ো দি চাকি দি মেলি তাৰপিছত আমি যোৱা দেৰি হৈছিলে বাৰু, 10টামান বজাতহে আমি গৈছিলোঁ, আৰম্ভ কৰিছিলোঁ যোৱা। তাৰপাছত গৈ পাই মেলি গৈ পোৱালে 11টামান বাজিলে। তাৰপিছত কি আৰু 12টা বজাৰ পৰা লাইন পাতিছোঁ। আপুনি 12:01ৰ পৰা লাইন পাতিছোঁ 3টা বজাত মেইন ঠাইডোখৰত মই যাব পাইছোঁ, পূজা কৰিব পাইছোঁ। তাত মোৰ যোনখিনি মই বস্তু দিম বুলি গৈছিলোঁ সেইখিনি বস্তু মই সেই 3টা বজাত দিব পাইছোঁ। মানে 12টা বজাৰ পৰা মই লাইন ধৰি 3টা বজাতহে মই সেইখন জেগা মই চাবগৈ পাইছোঁ। ইমানেই ভিৰ। মই সুধিছিলোঁ বাৰু সেইদিনা এনেকৈ সদায় ভিৰ হয় নেকি, সদায় এনেকৈ ভিৰ নহয়, দেওবাৰে আৰু সোমবাৰে ভিৰ হয়, কিন্তু মানে সেইদিনা বন্ধও আছিলে আৰু তাতে সোমবাৰো। তাৰপাছত পূজা সেয়া চাকি দি আহিয়ে আৰু সেয়া দেখিছে ন ইমান দীঘল লাইন। এইটো এটা লাইনটো মানে এনেকৈ হৈছে মানে কি ক'ম জে টাইপৰ হৈছে, যেনেকৈ মেইন জেগাডোখৰৰ পৰা এনেকৈ জে টাইপত হৈছে লাইনটো। এয়া গাঁৱৰ মানুহখিনিয়ে নাম গাইছে। ইমান এটা ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ, পাহাৰৰ মাজত আছে আৰু গাঁৱৰ মানুহখিনিয়ে সেইদিনা সোমবাৰ ভালকৈ নাজানো, কাকো সোধা মেলা নাই বাৰু, কিন্তু মানে নাম গাইছে যেতিয়া গাঁৱৰে মানুহ বুলি ভাবিছোঁ আৰু তেখেতলোকে ডাঙৰকৈ শৰাইও দিছিলে, বহুত আহিছিলে মাইকী মানুহ। তাৰ মাজতে মানে এনেকুৱা এটা পৰিৱেশ তাত আপোনাৰ কেতিয়া আমনি নালাগে। 12টাৰ পৰা 3টালৈকে লাইন ধৰিছোঁ যদিও আমি যে একো আমনি লগা বা কিবা একো আমাক ফিলে নহ'লে মানে তাত ইমান এটা যাবচোন সকলোৱে আপোনালোকে পৰিয়াল সহ যাব, যেনেকৈ পাই যাবচোন। ইমান এডোখৰ ধুনীয়া জেগা, পাহাৰৰ পৰা এনেকৈ পানী আহি থাকে। পালোহি যেন তেনে তেখেতক দৰ্শন কৰিব পালোঁ। এইকণেই মূল জেগা তেখেতৰ, এইকণেই হয়। তাৰপিছত মানে ডাঙৰ মন্দিৰ নহয়, একেবাৰে নেচাৰেল হয়। সেয়াই মোৰ এনেকৈ বহুত দিনৰ পৰা মোৰ এটা আশা আছিলে, এনেকৈ ফুট লোৱা, কপালত ল'লোঁ, ফুট ল'লোঁ।
দুইজনীয়ে গৈ তাতে বহিলোঁ, অলপ টাইম বহি মেলি ফটো মাৰিলোঁ। এয়া কেইখনমান ফটো। এয়া যাব ওলাইছোঁ আৰু ভগৱানৰ ওচৰৰ পৰা, তেখেতৰ ওচৰৰ পৰা আকৌ এনেকৈ শক্তি দিলে আকৌ এবাৰ আহিম বুলি আশা কৰি তেখেতৰ ওচৰৰ পৰা এয়া যাব লৈছোঁ। তাৰপিছত যেতিয়া আহোঁতে দুভাগ মন্দিৰত দৰ্শন নকৰিলোঁ, কাৰণ মানে ইয়াত ইমান মানুহ আৰু কোনোদিন আহি পোৱা নাই, ইয়াৰ প্ৰচেছবিলাক কেনেকুৱা সেয়াও নাজানো, সেইটো কাৰণে ভাবিলোঁ ডাইৰেক্ট তাতে গৈ আহোঁ। তো ইয়াত আহিলোঁ। এয়া গণেশ মন্দিৰ ভাগ, তাত সোমোৱাটো প্ৰথম আহি তাৰ পৰা উল্টাকৈ আহি যোনভাগ সেই কমলা ৰঙৰ সেই মন্দিৰ আছিলে, সেইভাগ মন্দিৰ কি হয় মই ভালদৰে গম নাপালোঁ দেই, ইমান তাত ভিডিঅ' কৰা নহ'লে। তাৰপিছত এয়া গণেশ মন্দিৰ, এয়া দেখিছে ন, এনেকৈ চিক্কা লগাব লাগে। তাৰপিছত এয়া আৰু বাই বাই দিছোঁ সকলোকে। কৈছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ' ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই। আছিলে ভিডিঅ'টো, যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।